खुलुमबाय बयखौबो बे समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय। प्रमद बर' दैदेननाय इउपिपिएल सरकारा गुन्डा टेक्स लानायखौ बन्द खालामनांगौ होननानै खौरांगिरि मेलनि गेजेरजों दाबि दैखांदों बिपिएफनि एमसिएलए धनेश्वर गयारी बिथाङा। बिपिएफनि एमसिएलए धनेश्वर गयारी बिथाङा बेनि अनगायैबो खौरांगिरि मेलनि गेजेरजों गोबां बाथ्रा फोरमायदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासैबो बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। भिडिअखौ जोबजासिम नायनानै लाग्रो, बेनि उनावहाय नोंथाङा मा बुजिनो हादों, नोंथांनि गोसोआव मा साननाय सोमजिदों, नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय। সেশন হল এই বাজেট সেশনত মই এটা ডিমান্ড কৰিছো আৰু অনুৰোধ কৰিছো, যেহেতু 1987 এফচু আন্দোলনৰ আমাৰ মাজত এফচু আৰু পিটিচিৰ মাজত এটা দাঙাবাজি হৈছিলে, গণ্ডগোল হৈছিলে। এই সময়ত পিটিচিৰ বহু মানুহে মৃত্যু হ'ব লগা হৈছিলে। ইয়াতে মই এটা ডিমান্ড কৰিছো যে এই সময়ৰ পৰা 1987 পৰা যিসকলে পিটিচিৰ মৃত্যু হ'ল, এই মৃত্যুসকলক এক্সগ্ৰেছিয়া দিয়াৰ কাৰণে মই এটা কমিটি বনোৱাৰ কাৰণে ডিমান্ড কৰিলো আৰু হাউচে এইটো মানি লৈছে আৰু হাউচ কমিটি এটা বনাব বুলি মোক কথা দিছে। আজি বাজেট সেশনত আমি দেখিলো যে আগত বাজেট সেশনত যি কথাবোৰ আমাক কথা দিছিলে, এই কথাবোৰ এই বাজেটত অহা নাই আৰু এই কামবিলাক আমি দেখিব পোৱা নাই। সেইকাৰণে মই ক'ব খোজো, অকল বাজেট সেশন কৰিলে নহ'ব, বাজেট সেশনৰ লগত কাম কৰাটো উদ্দেশ্য থাকিব লাগিব। এই উদ্দেশ্যটো আজি ইউপিপিএল চৰকাৰৰ নোহোৱা হ'ল। আশা কৰিছো যি বাজেট কৰিছে এই বাজেটত দফা দফা কাম কৰাটো দায়িত্ব আজিৰ দিনত আমি দেখিছো। কি দেখিছো? যোৱাকালিলৈকে আমি দেখিছো আমাৰ কাৰিগাঁও হওক, চেৰপাংগুৰি হওক, যিসকলে বালু ট্ৰাকত আনে, ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা চিণ্ডিকেট আছে। এটা ট্ৰাকত পৰা 1300 টকা, 4000 টকা। এই চিণ্ডিকেটটো যেন ইউপিপিএল চৰকাৰে নাইকিয়া কৰিব লাগে মই অনুৰোধ কৰিছো। কাৰণ আমাৰ যিসকলে বালু পাত্ৰত ঠানি আছে, সেইসকলে বহুত কষ্ট পাই আছে। চালান থাকিলেও পইচা দিব লাগিব, চালান নাথাকিলেও পইচা দিব লাগিব। এইটো কোন দেশৰ চিষ্টেম হ'ল? এই চিষ্টেমৰ পৰা আঁতৰি থাকিবৰ কাৰণে মই অনুৰোধ কৰিছো। বিশেষকৈ মই ফৰেষ্ট এএমক মই অনুৰোধ কৰিছো যে এই চিষ্টেমত এই কি কয় এইটো মাফিয়া চিষ্টেমটো যেন আমাৰ ব্ৰিটিছ অঞ্চলত নাথাকে, মই সেইটোৱে অনুৰোধ কৰিছো। গুণ্ডা টেক্স যথেষ্ট বৃদ্ধি পাইছে। এই গুণ্ডা টেক্সটো কেনেকৈ বৃদ্ধি পাইছে? ৰাস্তাত যদি মানুহ বহি থাকি পইচা কালেকশ্যন কৰে, এটা গুণ্ডা টেক্সে হ'ব। এটাতো লিগেল টেক্স নহয়। আৰু যিসকলে কাগজ আছে, কাগজ চালান আছে, এই চালানৰ পৰাও যদি এটা ট্ৰাকত যদি 1300 টকা ৰাখি দিয়ে, এইটো নিশ্চয় গুণ্ডা টেক্সে হ'ব। এইটো মাফিয়া ৰাজ হ'ব। এই গুণ্ডা টেক্স পৰা এই চৰকাৰৰ পৰা আঁতৰি থাকিবলৈ মই সকলো ৰাজ্যক অনুৰোধ কৰিছো।